আৰু মাত্ৰ এমাহ তাৰ পিছতে আৰম্ভ হ'ব সকলো ক্ৰিকেট প্ৰেমীয়ে অধীৰ আগ্ৰহেৰে বাট চাই থকা ক্ৰিকেটৰ মহাৰণ IPL। যিহেতু এইবাৰ IPL অনুষ্ঠিত হ'ব UAEত, যিহেতু খেলুৱৈসকল তাত গৈ 14 দিন কোৱাৰেণ্টাইনত থাকিব লাগিব, গতিকে টীমসমূহে আগতীয়াকৈ UAEলৈ যোৱাৰ যোজা চলাইছে। ইতিমধ্যে কলকাতা নাইট ৰাইডাৰ্ছ, কিংছ ইলেভেন পাঞ্জাব আৰু ৰাজস্থান ৰয়েলছে যোৱাকালি অৰ্থাৎ 20 আগষ্ট তাৰিখে UAEলৈ উৰা মাৰিছে আৰু চেন্নাই ছুপাৰ কিংছ, মুম্বাই ইণ্ডিয়ানছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰ আৰু দিল্লী কেপিটেল আজি অৰ্থাৎ 21 আগষ্ট তাৰিখে উৰা মাৰিব UAEলৈ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদো আজি অথবা অহাকালি UAEলৈ উৰা মাৰিব আৰু বাহিৰৰ প্লেয়াৰসকল নিজ দেশৰ পৰা পোনে পোনে UAEত নিজ দলৰ লগত যোগ দিব। ইয়াৰ ভিতৰত এবি ডিভিলিয়াৰ্ছ, ডেল ষ্টেইন, ক্ৰিছ মৰিছ অহাকালি UAEত উপস্থিত হ'ব। শ্বেন ৱাটছন আজি UAEত উপস্থিত হ'ব। আনহাতে ৱেষ্ট ইণ্ডিজৰ প্লেয়াৰসকল CPL শেষ হোৱাৰ পিছত UAEলৈ উৰা মাৰিব। ইয়াৰ উপৰিও অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ প্লেয়াৰসকল কেতিয়া উপস্থিত হ'ব জানিব পৰা হোৱা নাই, কাৰণ অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত এটা ODI চিৰিজৰ চিন্তা চৰ্চা চলি আছে। যদিহে সেই চিৰিজটো হয় তেতিয়া অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ প্লেয়াৰসকল IPLৰ প্ৰথম সপ্তাহত দেখা পোৱা নাযাব। তথাপিও RCBৰ চেয়াৰমেন সঞ্জীৱ চুৰিৱালাই অলপতে কৈছে যে অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ প্লেয়াৰসকলক IPLৰ প্ৰথম ভাগৰ পৰা দেখিবলৈ পোৱা যাব। গতিকে আমিও তাকে কামনা কৰোঁ যাতে অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ প্লেয়াৰসকলক প্ৰথমৰ পৰাই আমি IPLত ভাগ লোৱা দেখা পাওঁ। গতিকে আজিলৈ ইমানে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ খেলৰ লগত জড়িত ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।